Hello guys, welcome back to my channel Kaushik Latar. So guys, আজি সবকে রাস্তাতে হ্যাপি বিহু। So guys, আজি কি বনাবি পিঠা আজি কুনি বনাবো মই বনাম ইটো মাই ইয়ো হৰি সিং ইটো দেখাইছে মাই হাই কৈ দিয়া ইয়ো হাই কৈ দিয়া মাৰ আজি একো ৰেসপন্স নাই সো মই কি কম দুখৰ কথা দুখীয়া গলস্ত পিঠা বনাই আছো মই বনাম মানে অলপ বনাইছে মই এবাৰ বনাম অলপ কি দোস্ত নাৰিকল ৰেডি পিঠা ৰেডি অ'কে মায়ে এইখিনি পিঠা বনাইছে ধুনীয়া পিঠা হৈছে মই এতিয়া খাই দেখাই দিছোঁ এইটো দেখা হৈছে একদম শ্বেপ মোৰ এনেকুৱা শ্বেপ হ'ব নে জ্বলি যায় গম নাপাওঁ কিন্তু কেনেকুৱা হয় খাইছোঁ অ' মাই গড ইমান টেষ্টি পাগল হৈ যাব বঢ়িয়া টেষ্টি চ' গাইজ মই বনাব ট্ৰাই কৰিম হেপী বিহু চ' গাইজ কি ক'ম বহুত ভাল লাগি আছে ভাল লাগিব আপোনালোকক চবকে হেপী বিহু থেংক ইউ আমি অসমীয়া আমাৰ মেইন বস্তু কি বিহু গাইজ আজি উৰুকা দিনা মানুহে পিঠা বনাই আছে আৰু কালিতো গৰু বিহুৱে আৰু পৰহিদিনা কি হয় মানুহ বিহু ন প্ৰথম বিহু মানে মানুহ বিহু মানে আমি পালন কৰিম নেকি তাৰপিছত আৰু এনেইতো ক'ভিড চলি আছে দোস্ত চ' ভালকৈ অলপ ওলাই সোমাই কৰিব যাতে চব ছেফ ডিষ্টেঞ্চত চবেই চলে ন তেতিয়াহে ছেফটি বিহু হ'ব আমাৰ তেতিয়াহে ভাল বিহু হ'ব মজা কি গোল হয় ন কি গোল হয় বাপৰে বাপ এনেকুৱা মানে টেলেণ্ট ক'ৰ পৰা জন্মৰ পৰা গম নাপাওঁ কিন্তু এনেকুৱা গোল হয় মোৰ পাৰিবনে নাই গম নাপাওঁ কিন্তু মাৰি কিন্তু বহুত গোল হয় যে বাপৰে বাপ একদম গাইজ এইবাৰ আপোনালোক দেখাই দিম মই কি পাৰোঁ মাক ভিডিঅ' কৰিব দিম তাৰপিছত মই বনাম হয় ভূপেন হাজৰিকাৰ কালজয়ী গীতবোৰ বুকুতে লুকুৱাই থম নেগাওঁ মই নেগাওঁ বিশ্বজ্যোতি পাৰ্বতীৰ কেঁচা মাটিৰ গীতবোৰ বুকুতে লুকুৱাই থম নেগাওঁ মই নেগাওঁ এইবাৰ বাপি ভণ্টি গাম এইবাৰ ব্লিচিং পাউডাৰ গাম এইবাৰ চপিনা গাঁও চাই বিয়া পাতিবি গাম ৰহে দৈ মোৰ পিঠা কেকৰা মেকৰা পিঠা কি মজা আহিছে খাইছা মোৰ পিঠা কৰিছে মাত থাকিও মোৰ ভাল কি কম ময়ো বেছি ভাল আৰু দেখাতে হ'ব কিন্তু টেষ্টত মই মেইন দোস্ত এইবাৰ মায়ে এটা বেলেগ ছেকেণ্ড পিঠা এটা বনাব সেইটো আপোনালোকক খাই আছোঁ তো গাইজ মই কৈছিলোঁ না মায়ে এটা বেলেগ ভিডিঅ' মায়ে মানে এটা বেলেগ পিঠা বনাব সেই পিঠাটো হ'ল লাও পোলা পিঠা দেখিছেনে আপোনালোকে বিহুত এইটো খাবই লাগে এইটো যাতে বহাগ বিহুৰ মাহ এই লাও পোলা পিঠাটো খাবই লাগে আৰু বহুত টেষ্টি হয় সঁচাকৈ মিঠাই যে সিজাই থৈ দিয়ে কি টেষ্টি হয় একদম কালিয়া বে মজা বে মাই তোমাৰ কেনেকুৱা লাগিছে বিহু বুলি বহুত ভাল লাগি আছে বঢ়িয়া মাই ৰেচপন্স দিছে এইটো দেখা হৈছে নে পানী পুৰি আপোনালোকৰ মনত আছেনে পানী পুৰি পেকেট দিছিলে এইটো কি বনাইছিলে বাপৰে কেনে এটা জোচ বাপৰে পিঠা কালি দৈ চিৰা খাম কালি মিঠাই চিঠাই গোটেই আনিছে লালমোহনে নিছে চব আনিছে কালি মানে হেৰি দৈ আছে দৈৰ লগত খাম মায়ে এটা চিক্ৰেট বস্তু এটা থৈ দিছে দেখাইছে কি দেখাইছে তোৰ মাজত থৈ দিছে মানে চ' গাইজ এইটো হ'ল মিঠা দৈ মানে এইটো আন্ধাৰত থ'ব লাগে সেইকাৰণে চাওক কেনেকুৱা হৈছে গাইজ এইটো দেখা হৈছেনে মিঠা দৈ আমি যে ট্ৰেইনত খাওঁ 10 টকা কিনি কিনে বাতিত সেইটো হ'ল মিঠা দৈ খাই বনাইছে বিহু বুলি কিবা নাৰিকল দিব কেনেকৈ বা নাৰিকল দিয়ে মায়ে জানে ৰহে দৈ
গামা পা 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 শিকিছো ভালে ৰিয়েকশ্যন দেখা পাইছে টেষ্টকেনে দেখা পাইছেনে আপোনালোকে এইটো চুইচ ৰ'ল টাইপ হৈ গৈছে দেখা পাইছেনে এইপিনি এনেকৈ কাটি দিম কাটি দিলে এনেকৈ হৈ যাব আৰু চুইচ ৰ'ল টাইপ বুজিছেনে এইটো সেনেকৈ খাই যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক ছাবস্ক্ৰাইব আৰু মোৰ বনাব কাৰণে শ্বেয়াৰ কৰিব